নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে হয়তো আপোনালোকে ৰাব্বানী ছৈয়ামৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা 13 শ্বৰ্ট ফিল্মখন চাইছে। বহু লাখ লাখ টকা খৰচ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে। এই ছবিখন সমগ্ৰ অসমবাসীয়ে আঁকোৱালি লৈছে। ছবিখনত অভিনয় কৰা সকলো অভিনেতা অভিনেত্ৰীৰ অভিনয় চাই সকলোৱে বৰ ভাল পাইছে। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে 13 ছবিখনত তপন অৰ্থাৎ ৰাব্বানী ছৈয়ামৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা জোনাকীৰ জীৱনৰ বহুতো নজনা কথা আলোচনা কৰিম। তেওঁৰ ঘৰ ক'ত, পিতৃ মাতৃৰ নাম কি, জন্ম কেতিয়া হৈছিল, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, ৰাব্বানী ছৈয়ামৰ লগত সম্পৰ্ক কি, BF কোন হয়, এনেধৰণৰ বহুতো নজনা কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে পলম নকৰি মেইন টপিকটোলৈ আগবাঢ়োঁ। জোনাকীৰ প্ৰকৃত নামটো হৈছে বৈভৱী গোস্বামী। তেওঁৰ পিতৃৰ নাম হৈছে দেৱজিৎ গোস্বামী আৰু মাতৃৰ নাম হৈছে মৌচুমী মহন্ত গোস্বামী। তেওঁৰ জন্মৰ তাৰিখ হৈছে 17 ছেপ্টেম্বৰ আৰু জন্মস্থান হৈছে যোৰহাটত। তেখেতৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে তেওঁ বৰ্তমান ডিগ্ৰী পঢ়ি আছে JB কলেজত। তেওঁ ৰিলেশ্যনশ্বিপ ষ্টেটাছৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান কোনো ৰিলেশ্যনশ্বিপত নাই। বন্ধুসকল, 13খন চাই কেনে পালে তলত কমেণ্ট কৰি জনাব। লগতে জোনাকীৰ চৰিত্ৰটো কেনে পাইছে তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।